আসসালামু আলাইকুম প্ৰিয় ভাই ভনীসকল, আপুনি জানেনে যে ৰমজান মাহত ৰোজা ৰাখিলে কি কি গুনাহ মাফ হ'ব আৰু কি কি গুনাহ মাফ নহয়। হাদিছত উল্লেখিত আছে যে ৰমজান মাহত ৰোজা ৰাখিলে কি কি গুনাহ মাফ হ'ব আৰু কি কি গুনাহ মাফ নহয়। তো আজিৰ ভিডিঅ'টোত আপুনি শেষলৈ থাকিব, কিয়নো গোটেইখিনি ভিডিঅ' আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব ইনশাআল্লাহ। তো প্ৰথমতে হৈছে যে আল্লাহ পাক কোৰাণ কাৰিমত কৈছে যে হে আমাৰ ইমানদাৰ বান্দাগণ, তোমালোকৰ ওপৰত কি ৰোজা ফৰজ কৰা হৈছে, যেনেকুৱা তোমাৰ আগৰ মানুহৰ ওপৰত কি আছিল ৰোজা ফৰজ আছিল, ঠিক তেনেকুৱাই তোমালোকৰ ওপৰত কি ৰোজা ফৰজ কৰা হৈছে। যি এই ৰোজাটো ৰাখি তুমি কি কৰা, তুমি তোমাৰ নেকি লাভ কৰা আৰু তোমাৰ গুনাহবিলাক কি কৰা, মাফ কৰা। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে যে ব্যক্তি নেকি ইমান আৰু নিয়তৰ সওয়াব লৈ ৰোজা ৰাখিব আৰু ৰোজাৰ ৰাতিখন তাৰাবি নমাজ পঢ়িব আৰু নফল পঢ়িব, তাৰ পিছফালে যিমান গুনাহ আছে গোটেইখিনি গুনাহ কি কৰিব, আল্লাহ মাফ কৰিব। সুবহানাল্লাহ। হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে যি ব্যক্তি নেকি ৰোজাৰ নিয়ত কৰি ৰোজা ৰাখিব, ৰোজাৰ আচল নিয়ত কৰি একদম খালিছ নিয়তৰ সহিত যদি ৰোজা ৰাখে, তেনেহ'লে সেই বান্দাৰ সৰু সৰু যিমান গুনাহ আছে গোটেইখিনি গুনাহ কি কৰিব, আল্লাহ মাফ কৰিব। আপোনাৰ দৈনিক জীৱনত যিমান ভুল হয় গোটেইখিনি ভুল আল্লাহ কি কৰিব, মাফ কৰিব। আৰু আপুনি যি গাফিলতি কৰি আছে আল্লাহৰ দিনৰ ওচৰত আৰু কোৰাণ নমাজৰ ওচৰত, গোটেইখিনি কি কৰিব, আল্লাহ গাফিলতি মাফ কৰিব ইনশাআল্লাহ। নম্বৰ 2 হৈছে আল্লাহৰ ওচৰত কি দোৱা কবুল হয়। ৰমজান মাহত আপুনি যি দোৱা কৰিব আল্লাহ কি কৰিব, কবুল কৰিব। ৰোজা ৰাখি যি দোৱা কৰিব সেইটোৱে আল্লাহ কি কৰিব, কবুল কৰিব। ৰোজদাৰৰ বাবে বিশেষ সময় হৈছে ইফতাৰৰ আগমুহূৰ্ত, যি দোৱা কৰিব কবুল কৰিব। আৰু তাহাজ্জুদৰ সময়ত দোৱা কবুল কৰিব। আৰু ৰমজানৰ শেষৰ 10 দিন যিটো দোৱা কৰিব আল্লাহ তাআলা কি কৰিব, গোটেইখিনি দোৱা কবুল কৰিব। নম্বৰ 3 হৈছে ৰোজা জাহান্নামৰ পৰা কি কৰে, ৰক্ষা কৰে। আপুনি ৰোজা ৰাখিছে, আপোনাক আল্লাহ কি কৰিব, এই ৰোজাৰ বদলতে জাহান্নামৰ পৰা ৰক্ষা কৰিব। নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে যে ৰোজা হৈছে কি ঢাল, যিয়ে বান্দাক কি কৰে, জাহান্নামৰ পৰা কি কৰে, ৰক্ষা কৰে, জাহান্নামৰ আগুনৰ পৰা ৰক্ষা কৰে। ৰোজদাৰ মানুহক কি কৰে, আল্লাহ তাআলা ৰোজা ৰাখিলে সেই ৰোজাৰ বিনিময়ে গুনাহৰ পৰা ৰক্ষা কৰে। যে যি ৰোজা ৰাখিব তাৰ মনত কি আল্লাহ এটা ভয় পেলাই দিব, সেই ভয়ৰ কাৰণে সি গুনাহত লিপ্ত নহয়। নম্বৰ 4 হৈছে যে যদি কোনোবাই ডাঙৰ গুনাহ কৰিছে, তেনেহ'লে যদি ৰমজানত সি ডাঙৰ গুনাহটোৰ বাবে তওবা কৰে, তেনেহ'লে সেই ডাঙৰ গুনাহটো মাফ হ'বনে নাই। যদি এজন বান্দা আল্লাহৰ ওচৰত কান্দি কান্দি কয়, হে আল্লাহ, মই বহুত ডাঙৰ গুনাহ কৰিছোঁ, মোক ক্ষমা কৰা, তেন্তে আল্লাহ কি কৰিব, ক্ষমা কৰিব। কিয়নো আল্লাহ কৈছে ৰমজান মাহত তুমি যি দোৱা কৰিবা সেইটোৱে কি কৰিব, কবুল কৰিব। কাৰণটো হৈছে ৰমজান হৈছে ক্ষমা আৰু ৰহমতৰ মাহ। সেই মাহত আপুনি যিটোৱে দোৱা কৰিব আল্লাহ কি কৰিব, কবুল কৰিব। ভাই ভনীসকল, হয়তো আমাৰ বহুত গুনাহ আছে, কিন্তু ৰমজান হৈছে আমাৰ সৰ্বোত্তম গুনাহ মাফ কৰাৰ এটা সুযোগ। সেই সুযোগটো আপুনি কেতিয়াও কি কৰিব, ভুলি নাযাব। কিয়নো ৰমজানত আপুনি আচল হৈছে ৰমজানত গুনাহ মাফ কৰিব সুযোগ, সহজ সুযোগ। আজিৰ পৰা আমি সংকল্প লওঁ যে ৰোজানা 5 ওয়াক্ত নামাজ পঢ়িম আৰু আল্লাহৰ ওচৰত দোৱা কৰিম আৰু কোৰাণ তেলাওয়াত কৰিম। ইনশাআল্লাহ আল্লাহ পাক কি কৰিব, আমালোকৰ সকলো গুনাহ কি কৰিব, মাফ কৰিব। হে আল্লাহ, আমালোকৰ সকলো গুনাহ মাফ কৰা, আমালোকৰ সকলো সঠিক পথ চলাৰ তৌফিক দিয়া আৰু হালাল ৰিজিক খোৱাৰ তৌফিক দিয়া, আমিন। যদি আপোনালোকৰ ভিডিঅ'টো উপকাৰী হৈছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। কিয়নো আপুনি শ্বেয়াৰ কৰিলে যি চাই সি আমলটো কৰিব, আপোনাৰো সওয়াব হ'ব আৰু তাৰো সওয়াব হ'ব। সেইকাৰণে ভিডিঅ'টো সকলো মুছলমানৰ ওচৰত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইনশাআল্লাহ। আসসালামু আলাইকুম।